নমস্কাৰ, মই জয়শ্ৰী আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, কুশলে আছে। আজিৰ ভিডিঅ'টি হৈছে আন এটি জুৱেলাৰী হল ভিডিঅ'। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। আজি আমাৰ হল ভিডিঅ'টিৰ প্ৰথম পিচ জুৱেলাৰী হৈছে এযোৰ অক্সিডাইজ ইয়াৰৰিং এনেকুৱা ধৰণৰ। ইয়াত এনেকুৱা ব্লেক মেটেল টাইপত ইয়াত এনেকুৱা মণিৰে কাম কৰা আছে, বহুত বেছি ভাল লাগিছে। এইযোৰ মই লৈছোঁ মিছ'ৰ পৰা। সেয়া চাওক, মই আপোনালোকক কাণফুলিযোৰ পিন্ধি দেখাইছোঁ। বহুত বেছি ভাল লাগিছে, একদম লাইট ৱেইট হয় আৰু কামখিনি বহুত ধুনীয়াকৈ কৰা হৈছে কাণফুলিযোৰত। প্ৰাইচটো বহুত এফৰ্ডেবল হয়। আপোনালোকৰ যদি পচন্দ হৈছে আপোনালোকে ট্ৰাই কৰি চাব পাৰে। আৰু মই প্ৰতিবিধ জুৱেলাৰীৰে লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাৰ পৰা চেক কৰি চাব পাৰিব। আজিৰ আমাৰ হল ভিডিঅ'টিৰ ছেকেণ্ড বিধ জুৱেলাৰী হৈছে আন এযোৰ ইয়াৰৰিং এনেকুৱা ধৰণৰ। ওপৰত এনেকুৱা চৰাই টাইপৰ এটা ডিজাইন কৰা আছে আৰু তাৰপিছত এনেকুৱা চেইন টাইপৰ দিয়া আছে, চেইন ডিজাইনত তাত মণি লগোৱা আছে। বহুত বেছি ভাল লাগিছে, অকণমান দীঘল হয়। এয়া চাওক, মই ইয়াৰৰিংযোৰ আপোনালোকক পিন্ধি দেখাইছোঁ। দেখিবলৈ অকণমান ইয়াৰৰিংযোৰ দীঘল হয়, যদিও একদম লাইট ৱেইট হয়, যিহেতু তলৰ পিনে চেইনহে দিয়া আছে। গতিকে এনেকুৱা ধৰণৰ কাণফুলি এযোৰ আপোনালোকে লগত ৰখাটো অতিকে প্ৰয়োজনীয়, যিহেতু এনেকুৱা ধৰণৰ ইয়াৰৰিঙে যিকোনো চিম্পুল আউটফিটকো একদম গৰ্জিয়াছ আউটফিটলৈ কনভাৰ্ট কৰি দিয়ে। গতিকে এনেকুৱা ধৰণৰ ইয়াৰৰিঙত আপোনালোকে নিশ্চয় ইনভেষ্ট কৰিব। আৰু যদি আপোনালোকৰ এইযোৰ ভাল লাগিছে তেনেহ'লে আপোনালোকে চেক কৰি চাব পাৰে। আমাৰ আজিৰ হল ভিডিঅ'টিৰ থাৰ্ড জুৱেলাৰীবিধ হৈছে এটা নেক পিচ, যিটো মই এমাজনৰ পৰা কিনিছিলোঁ এনেকুৱা ধৰণৰ। ইয়াত আপোনাৰ চি ব্লু আৰু ডাৰ্ক ব্লুৰ পাথৰেৰে কাম কৰা আছে। বহুত বেছি ভাল লাগিছে, ফিনিচিং কামখিনি বহুত বেছি ধুনীয়াকৈ কৰিছে, বহুত বেছি ভাল লাগিছে। ইয়াত এনেকুৱা হুক দিয়া আছে, ইপিনে এনেকুৱা ধৰণৰ দিয়া আছে, পিন্ধাত কোনো অসুবিধা নাই। এয়া চাওক, মই আপোনালোকক পিন্ধি দেখাইছোঁ কিমান বেছি গৰ্জিয়াছ লাগিছে ডিঙিটো। আৰু এনেকুৱা ধৰণৰ এটা নেক পিচে আপোনাৰ গোটেই লুকটো চেঞ্জ কৰি দিয়ে। এনেকুৱা এটা নেক পিচ পিন্ধিলে আপুনি যিকোনো ফাংচনত গুচি যাব পাৰে, বহুত বেছি গৰ্জিয়াছ লাগে। আজি আমাৰ হল ভিডিঅ'টিৰ 4 নম্বৰ প্ৰডাক্টবিধ হৈছে আন এযোৰ ইয়াৰৰিং এনেকুৱা ধৰণৰ। মিনা টাইপৰ কাম কৰা আছে, বহুত বেছি ভাল লাগিছে। এথেনিক ৱেৰৰ লগত এনেকুৱা ধৰণৰ ইয়াৰৰিং বহুত বেছি ভাল লাগে। এইযোৰ ইয়াৰৰিং মই মিছ'ৰ পৰা কিনা হয়। প্ৰডাক্টৰ কোডবিলাক মই ডেছক্ৰিপশ্যন বক্সত দি দিম। এয়া চাওক, পিন্ধিলে কাণফুলিযোৰ এনেকুৱা ধৰণৰ লাগিব। হল ভিডিঅ'টিৰ আজিৰ আটাইকেইযোৰ ইয়াৰৰিঙৰ ভিতৰত এইযোৰ ইয়াৰৰিঙে মোৰ ভাল লাগিছে। আপোনালোকৰ কোনযোৰ ভাল লাগিছে কমেণ্ট কৰি জনাবচোন। এইযোৰ অতি ধুনীয়া এলিগেণ্ট পিচ হয়। যিকোনো এথেনিক ৱেৰ যেনেকুৱা ধৰণৰ শাৰী, মেখেলা চাদৰ, পাটৰ কাপোৰ, যিকোনো ড্ৰেছৰ লগত অতি সুন্দৰকৈ মিলি যাব। বহুত বেছি ভাল লাগিছে মোৰ। আৰু আপোনালোকৰ যদি ভাল লাগিছে তেনেহ'লে ট্ৰাই কৰি চাব। আজি আমাৰ হল ভিডিঅ'টিৰ অন্তিমবিধ জুৱেলাৰী হৈছে এটি জুৱেলাৰী ছেট, অক্সিডাইজ জুৱেলাৰী ছেট এনেকুৱা ধৰণৰ। গলত পিন্ধাডাল এনেকুৱা ধৰণৰ, বহুত বেছি ভাল লাগিছে। কিমান বেছি ইউনিক হয় পিচটো চাওকচোন, মোৰ যে বহুত বেছি ভাল লাগিছে। প্ৰাইচটো এফৰ্ডেবল হয়। মই এইটো ছেট কিনিছিলোঁ মিছ'ৰ পৰা, আপোনালোকে চেক কৰি চাব পাৰে। মই আপোনালোকক ছেটটো পিন্ধি দেখাইছোঁ। আৰু ইয়াৰ লগতে মই এনেকুৱা ধৰণৰ এযোৰ কাণফুলি পাইছোঁ। কাণফুলিযোৰো বহুত বেছি ভাল লাগিছে। এয়া চাওক, মই ছেটটো আপোনালোকক পিন্ধি দেখাইছোঁ, কিমান বেছি ভাল লাগিছে। বহুত এলিগেণ্ট ছেট হয় ছেটটো, আৰু চিম্পুলো হয়। আপোনালোকে সৰু সুৰা অকেজনত পিন্ধিব পাৰে। ইয়াৰৰিংযোৰো ছেপাৰেটকৈ পিন্ধিব পাৰে, নেক পিচটো পাৰে। বহুত বেছি ইউজফুল
সেট হয় আপোনালোকে ট্ৰাই কৰি চাব পাৰে যদি আপোনালোকৰ ভাল লাগিছে মোৰ পাৰ্সোনালি এই সেটটো বহুত বেছি ভাল লাগিছে আজিৰ আমাৰ হল ভিডিওটি ইমানখিনিয়ে আছিলে আশা কৰো আপোনালোকে ভিডিওটি চাই ভাল পালে যদি ভিডিওটি চাই ভাল পাইছে তেনেহলে লাইক শেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ কেনেকুৱা ধৰণৰ ভিডিও মই বনোৱাটো বিচাৰে তলত কমেন্ট কৰি জনাবচোন ধন্যবাদ